নমস্কাৰ পোনপ্ৰথমে মোৰ কঠিয়াতলী লাইভ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। মোৰ প্ৰতিটো ভিডিঅ' কিছুমান নতুন বিষয়ৰ ওপৰত লোৱা হয়। আজিও মই অন্য এটা নতুন বিষয় লৈ আহিছোঁ। আজি মোৰ আলোচনা কৰা বিষয় হৈছে ক্লাছ 3 বিগিনাৰ্ছ ইংলিছৰ লেচন নম্বৰ 1 10 লিটিল ফিংগাৰ্ছ নামৰ পদ্ধতি। প্ৰথমতে মই পদ্ধতি পঢ়ি দিছোঁ। 10 লিটিল ফিংগাৰ্ছ, 10 লিটিল ফিংগাৰ্ছ, 10 লিটিল toes, 2 little ears and 1 little nose, 2 little eyes that shine so bright, and 1 little mouth to kiss mother good night. বৰ সুন্দৰ কবিতা। এতিয়া আমি কবিতাটোত থকা কিছুমান শব্দৰ অৰ্থ আমি জানি লওঁ। প্ৰথমতে আছে ফিংগাৰ। ফিংগাৰ মানে হৈছে হাতৰ আঙুলিবোৰ। আই মানে হৈছে চকু। নোজ নাক। লিপছ উঠজুৰি। ইয়াৰ মানে হৈছে কাণ। মাউথ মানে হৈছে মুখ। এতিয়া আমি কিছুমান জীৱ জন্তুৰ ছবি দিয়া হৈছে। এই জীৱ জন্তুবোৰৰ পোৱালিবিলাকক ইংৰাজীত কি কয় আমি জানি লওঁ। ডাক, ডাকলিং, ডগ, পাপি, কেট, কিটেন, কাউ, কাল্ব, হৰ্চ, পনি, হেন, চিক, পিগ, পিগলেট, টাইগাৰ, কাব, গট, কিড। নেক্সট আমি কিছু ৰাইমিং ৱৰ্ড জানি লওঁ। ৰ'জ, নোজ, টোজ, ব্ৰাইট, নাইট, লাইট, ইয়াৰ, হিয়াৰ, নিয়াৰ, টেন, পেন, হেন, আইচ, ৰাইচ, প্ৰাইচ। শেষত এটাই অনুৰোধ, যদিহে মোৰ চেনেলটোত প্ৰথমবাৰৰ কাৰণে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে মই দিয়া ভিডিঅ'বোৰ অতি সোনকালে পাব পাৰে। মই পৰৱৰ্তী ভিডিঅ'ত অন্য এটা নতুন বিষয় লৈ আকৌ পুনৰ আহি আছোঁ। ধন্যবাদ।